নমস্কাৰ 2023 আৰম্ভণিত মানে 2022 শেষৰ ডিসেম্বৰ মাহত এটা ভিডিও আপলোড কৰিছিলোঁ 2 বছৰ পুৰণিয়ে হ'ল প্ৰায় এই ভিডিওটোত মই ধৰক আমি 2000 মানে এটা পুৰণি বছৰত কি কাম কৰিবলগীয়া থাকি গ'ল বা যিবোৰ আশা আমাৰ পূৰণ নহ'ল তাক লৈ লগতে আমি নতুন বছৰত কি আশা বা কি আমি কাম কৰিব বিচাৰো তাক লৈ পেলাই এটা ভিডিও দিছিলোঁ আৰু 2023ত মোক মই বহুখিনি ফিডবেক পাইছিলোঁ যে এই ৰেমেডিটো কৰি বহু মানুহৰ কাৰোবাৰ সন্তান প্ৰাপ্তি হৈছে কোনোবাই চাকৰি পাইছে কাৰোবাৰ হেৰুৱা ৰিলেশনশ্বিপবোৰ ঘূৰি আহিছে কাৰোবাৰ মানে ধাৰবোৰ মৰিছে তেনেকুৱা ধৰণৰ আৰু কোনোবা মানুহ বেমাৰ আজাৰৰ পৰা মুক্তি পাইছিলে কিন্তু মই যোৱা ধৰক খুব বিচাৰি আছিলোঁ যে ভিডিওটো ক'ত গ'ল কিন্তু সেই ভিডিওটো ৰিলছত দিওঁতে মানে কাটি সৰু টুকুৰা টাইপত হৈ গ'ল যে মই একচুৱেল যিটো ভিডিও আছিল সেয়া বিচাৰি নাপালোঁ কাৰণ আগতে 2022ত যেতিয়া মোৰ ডিজিটেল টিম জইন কৰা নাছিল তেতিয়া মই ৰিলছৰ মাধ্যমত দিছোঁ গতিকে সেই ভিডিওটো পুনৰাই 2025ত নতুন কি কৰিব পাৰোঁ আৰু 2024ত আমি কি নাপালোঁ তাক লৈ বনাব বিচাৰিছোঁ সকলোৱে এবাৰ ট্ৰাই কৰি চাব আৰু মই যেহেতু সদায় খৰচ নোহোৱাকৈ টটকাবোৰ দিওঁ গতিকে কৰি চোৱাতনো কি প্ৰব্লেম ন কিজানি আমাৰ জীৱনত চেঞ্জেছ আহে কাৰণ মই দিয়া উপায়সমূহ কৰিবলৈ বহু বেছি টকা খৰচ কৰিবলগীয়া নহয় মাত্ৰ আপোনাৰ শ্ৰদ্ধা ভক্তি আৰু ঘৰত ব্যৱহাৰ হোৱা কিছুমান বস্তু দৰকাৰ হয় গতিকে ক'ব বিচাৰিম প্ৰথমতে এনেকুৱা এখন বগা উকা কাগজ ল'ব মই যোৱাকালি ভিডিওটো বহুত মানে পুৰণি মোবাইলবোৰ খুচৰি উলিয়াইছোঁ দেই একমাত্ৰ আপোনালোকৰ কাৰণে কাৰণ বহুত কামত আহিছিলে এনেকুৱা এখন বগা উকা কাগজ ল'ব তাত আপুনি 2024ত কি কাম নহ'ল ধৰক মোৰ বহুখিনি ধাৰ মৰিব লগা আছিলে নমৰিল বা স্বাস্থ্য ক্ষেত্ৰত উন্নতি হ'ব লগা আছিল নহ'ল জীৱনত পইচাৰ প্ৰব্লেম আছিল হেবোৰ ঠিক নহ'ল গতিকে আমি আপুনি এই কাগজখন ল'ব লৈ পেলাই ইয়াত প্ৰত্যেকটো প্ৰব্লেমৰ কাৰণে আপুনি ধৰক মোৰ বহুখিনি মানে যিবোৰ প্ৰব্লেম আছে যেনেকৈ টকাৰ প্ৰব্লেম আছে ন মোৰ টকাৰ পইচা বা সমস্যাসমূহ শেষ হৈ আহিছে সেই বুলি কৈ ফালি দিব সেকেন্ড সাপোজ আপোনাৰ ৰিলেশনশ্বিপত ইস্যুজ আছে যে মোৰ মানে সম্পৰ্কবোৰত যিবোৰ মানে প্ৰেম সম্পৰ্ক হোক দাম্পত্য জীৱনৰ সম্পৰ্ক হোক মোৰ সাপোজ হাজবেণ্ডৰ লগত বা ওয়াইফৰ লগত সম্পৰ্ক বেয়া হৈ আছে যে মোৰ মানে পাৰ্টনাৰৰ লগত মোৰ সম্পৰ্কসমূহ ঠিক হৈ আহিছে তেনেকৈ ফালিব সাপোজ আপোনালোকৰ ঘৰত হেলথ ইস্যুজ আছে যে মোৰ শাৰীৰিক যিবোৰ অসুবিধা হৈ আছে সেইবোৰ ঠিক হৈ আহিছে তাৰ পিছত সাপোজ আপোনাৰ ধাৰ আছে যে মোৰ ধাৰবোৰ কমি আহিছে তেনেকৈ আপুনি ধৰক যিকিটা উইচ আছে হেয়া এনেকৈ 4 বাৰ মই এইখিনিতে দেখাইছোঁ এয়া আপুনি এনেকৈও ফালিব পাৰে আপুনি গোটেইখিনি ধৰক খুব বেছি উইচ নকৰিব এটা হ'লে বেছি ভাল হয় নহ'লে মেক্স টু মেক্স আপোনাৰ 3টা উইচ আপুনি এনেদৰে ফালিব পাৰে তাৰ পিছত আপুনি এই কাগজখন এনেদৰে মোহাৰিব কৰি এটা আইনাৰ বাটিত অকমান সৈন্ধৱ লৱণ নাইবা এটা গুলপীয়া নিমখ পাই দে পিংক সল্ট বুলি দোকানত কিনিব পাব আৰু নাইবা সৈন্ধৱ লৱণ ঠিক আছে পিংক সল্টটো আপুনি পোৱা নাই সৈন্ধৱ লৱণো আপোনাৰ যদি এভেইলেবল নহয় ঘৰত যি ব্যৱহাৰ নিমখ ঘৰত যি কমন নিমখ ইউজ কৰে হেয়াই ল'ব সেই বাটিটোত আপুনি গুলি পেলাই এই কাগজখন মানে বাটিটোত এনেকৈ ধৰক পানীখিনি লৈছে নিমখখিনি গুলি দিছে আৰু এই কাগজখনেৰে পানীখিনি এনেকৈ গুলি কাগজখন তাত তিয়াই থ'ব আৰু গোটেই ৰাতিটো থাকিব দিয়ক আৰু আপুনি ৰাতিপুৱা পানীখিনি ধৰক ক'বাত পেলাই দিলে সিংকতে বেচিনত পেলাইছে মুখ ধোৱা বেচিনত পেলাইছে যতে নেপেলাওক এই কাগজখন উঠাই চামুচ এখনেৰে বা হাতেৰে উঠাই আপুনি ডাষ্টবিনত পেলাই দিব আৰু এনেদৰে আপুনি 4 দিন কৰক মানে ধৰক যেতিয়াৰ পৰা আপুনি ষ্টাৰ্ট কৰিব পাৰে নতুন বছৰ আৰম্ভ হোৱাৰ 4 দিন মানে 4 দিন এই পৰ্যায়টো কৰিব লাগিব মানে আপুনি এনেদৰে নিজৰ একেখিনি উইচ 4 দিন 4 টুকুৰা কাগজত ফালি মানে ৰাতি তিয়াই থৈ ৰাতিপুৱা পেলাব লাগিব 4 দিন মাত্ৰ 4 দিন হা প্ৰত্যেক ৰাতি আপুনি তিয়াই থব বা আপুনি ৰাতিপুৱা পেলাই দিলে বা এনেকুৱা কৰিব পাৰে যে ৰাতি আপুনি পৰা নাই আপুনি ধৰক পাহৰি গৈছে তেতিয়া আপুনি দিনতো কৰিব পাৰে দিনত তিয়াই থলে কিন্তু পেলাব আপুনি পিছদিনাহে ঠিক আছে তাৰ পিছত যেতিয়া আপোনাৰ 4 দিন কমপ্লিট হৈ গ'ল তাৰ পিছত পুনৰ এখন এনেকুৱা বগা কাগজ ল'ব ইয়াত হেউজিয়া কলমেৰে লিখিব যে আপুনি 2025ত কি কৰিব বিচাৰে কি পাব বিচাৰে যে মোৰ সন্তান পঢ়া শুনাত ভাল হোক মোৰ যিখিনি ধাৰ মানে হৈছে সেইবোৰ ধাৰবোৰ মই মাৰিব বিচাৰিছোঁ ধাৰবোৰ মাৰা মোক ৰাস্তা দেখাওক বা ধৰক ৰিলেশনশ্বিপ ইস্যুজ আছে যিবোৰ আপুনি 2025ত আপোনাৰ জীৱনলৈ অহাটো বিচাৰে সাপোজ কাৰোবাৰ ল'ৰা ছোৱালী হোৱা নাই তেওঁলোকে লিখিব পাৰে যে মই এই 2025ত সন্তানৰ আশা কৰিছোঁ
2025ত মোৰ সকলো লোন মাৰ খাই যাওক 2025ত মোৰ ল'ৰা ছোৱালী পঢ়াত ভাল হওক 2025ত মোৰ বিবাহ হওক 2025ত মোক আবান্ডান্স ৰূপত টকা পইচা আহক মোৰ মানে ব্যৱসায়ৰ মাধ্যমেৰে বা চাকৰিৰ মাধ্যমেৰে যেনেকৈ যি হয় তাৰ পিছত এইখন আপুনি নিজৰ গাৰ ফালে জাপিব প্ৰথম এটা জাপ দিলে দ্বিতীয়টো জাপ দিলে তৃতীয় জাপ দিলে দি পেলাই এখন আপোনাৰ উপাসনাস্থল আপোনাৰ নামঘৰ হ'ব পাৰে মন্দিৰ হ'ব পাৰে যি ধৰ্মৰ মানুহে আপুনি নহওক কিয় এয়া আপোনাৰ উপাসনাস্থলত লুকুৱাই থৈ দিব আৰু 1 তাৰিখে 2025ৰ 1 তাৰিখে ৰাতিপুৱা এইখন উলিয়াব ভগৱানক ভাবিব যে এইখন মই আপোনাৰ ওচৰত থৈছিলোঁ এইখন মই এতিয়া পুনৰাই মানে সৃষ্টিক ঘূৰাই দিম আৰু এইখন আপুনি যিকোনো বগা কেণ্ডেলত পুৰি পেলাই ইয়াৰ যিখিনি ছাই আছে তুলসী গছৰ তলত দিব পাৰে ফুলৰ গছৰ তলত দিব পাৰে যিকোনো ফল ধৰা গছৰ তলতো দিব পাৰে নাইবা যদি তাপ চাপ নাই আৰু তেনেকুৱা থাকে তেতিয়াহ'লে ওচৰত গৈ ক'ৰবাত পুতি থৈ আহিব আৰু এইটো কৰি চাওক যিহেতু এইটো ৰেমেডি মই বহুত বিচাৰি উলিয়াইছোঁ কাৰণ কাম এটা সময়ত বহুত 2023ত বহু মানুহে 22ৰ শেষত কৰিছিলে তেতিয়া মই একদম আল্টিমেট টাইমত দিছিলোঁ এতিয়া বহুখিনি আগুৱাই দিছোঁ যাতে আপোনালোকে এই 2025ৰ 4 দিন এই যিমান নেগেটিভিটি আছে মানে নিমখত ডুবাই পেলাই আঁতৰাই দিয়ক আৰু এখন নতুনকৈ কাগজ এখন লিখি পেলাই 1 তাৰিখলৈকে গোসাঁই ঘৰত থৈ দিয়ক আৰু 1 তাৰিখে উলিয়াই এইখন পুৰি পেলাই বগা কেণ্ডেলত পুৰি পেলাই আপুনি ভগৱান মানে আমি ধৰিত্ৰীক ঘূৰাই দিয়ক এইখিনি কৰক আৰু চাব খুব মানে ৰেমেডিটো পকেট ফ্ৰেণ্ডলি হয় পকেট ফ্ৰেণ্ডলিটো কৈছোঁ ঘৰতে থকা বস্তুৰেই কৰিব পাৰিব কাগজ লাগিব সেউজীয়া স্কেটচ পেন এডাল লাগিব আৰু অলপমান নিমখ লাগিব আৰু আপোনাৰ মনৰ সেই ইণ্টেনশ্যনটো লাগিব যে মোক এইটো কাম লাগে এইখিনি সময়ৰ ভিতৰত লাগে